নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই লৈ আহিছোঁ অসম সাহিত্য সভা শুৱালকুছি আজি চতুৰ্থ দিন। এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। খুব সুন্দৰ ভিডিঅ' এটা আপোনালোকে উপভোগ কৰিব পাৰিব। যিবিলাকে অহা নাই তেখেতসকলেও চাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে ধন্যবাদ। এই যে পাৰ্কিঙৰ জেগাখিনি দেখিছে, এইটো মানে ভেনিউৰ পৰা বহুত দূৰত, অলমষ্ট 5 কিলোমিটাৰমান দূৰত। গতিকে মহিলাসকল, শিশুসকল আৰু বয়সীয়াল মানুহৰ কাৰণে বহুত অসুবিধা সৃষ্টি হৈছে। এইটোৰ বাহিৰে বাকীখিনি ঠিকে আছে, কিন্তু মানে আপোনাৰ VIP পাছ নহ'লে বহুত দূৰ খোজ কাঢ়িব লাগে। আমি শুৱালকুছি টাউনৰ চহৰখনৰ মাজেৰে গৈ আছোঁ। ভাল লাগিলে, কিন্তু ৰাস্তাবোৰ অকণমান ঠেক। আমি আহি পালোঁ মেইন ভেনিউৰ ওচৰলৈ। ইয়াতে মানুহৰ ভিৰ দেখা পোৱা যায়। মানুহে শিলদল ভাঙি সাহিত্য সভা চাব আহিছে। দৃশ্যটো চাই বৰ ভাল লাগিলে। পোনপ্ৰথমে মই পুস্তকক শ্ৰীমন্ত গেলেৰী আৰু বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ। এই ফিল্ডখনত এক্সিবিশ্যন হৈ আছে। আহক আপোনালোকক এক্সিবিশ্যন অলপ দেখাওঁ। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোককলা সংস্কৃতি প্ৰদৰ্শন আৰু কৈলাশ খেৰৰ চিত্ৰৰ অনুষ্ঠান আৰু কিছু সময়ৰ পিছতে আজি বিশেষ আকৰ্ষণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোককলা সংস্কৃতি প্ৰদৰ্শন আৰু কৈলাশ খেৰৰ চিত্ৰৰ অনুষ্ঠান। আপোনালোকে চাব পাৰিব অসমীয়া থলুৱা বাদ্যযন্ত্ৰ।
এয়া চাওক ইমু চৰাই। এয়া বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী। আপোনালোকে সকলোৱে জানে শুৱালকুছি মুগা পাট বা পাটৰ কাৰণে বিখ্যাত। এয়া চাওক পলু পোক, চিল্ক ৱাৰ্ম। ইয়াৰ পৰা কেনেকৈ সূতাবিলাক তৈয়াৰ কৰা হয় গোটেইখিনি খুব সুন্দৰকৈ দেখুওৱা হৈছে। বিভিন্ন ধৰণৰ চিল্ক ৱাৰ্ম, বিভিন্ন ধৰণৰ পলু পোক দেখুওৱা হৈছে ইয়াতে। এতিয়া আপোনালোক লৈ যাওঁ সাহিত্য সভাৰ মুখ্য ভোজনালয়। ইয়াতে কমিটিৰ মানুহ আৰু বিভিন্ন কমিটিৰ জড়িত মানুহে খাব পাৰিব। কুপন লাগে ইয়াত আহিবৰ কাৰণে। ইয়াতে একেলগে বহুত মানুহে খাদ্য গ্ৰহণ কৰিব পাৰে। এই ফিল্ডখনত হৈ আছে বুক ফেয়াৰ। এয়া চাওক খুব সুন্দৰকৈ তিনিখন কিতাপৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছে। এইখনো এই ছেকশ্যনটো এটা আকৰ্ষণৰ কেন্দ্ৰ। এতিয়া আমি আহি পালোঁ অসম সাহিত্য সভাৰ মুখ্য অধিৱেশনস্থলী, য'ত ইয়াতে সাহিত্য সভাৰ পতাকা উত্তোলনো কৰা হৈছে আৰু ইয়াতে মুখ্য মঞ্চখন আছে। চাওকচোন কিমান সুন্দৰকৈ সজাই তুলিছে।
এই আপোনালোকে চাওক সাহিত্য সভাৰ ৭৫খন ফ্লেগ ইয়াতে উত্তোলন কৰা হৈছে। এয়া চাওক অসম সাহিত্য সভাৰ মুখ্য মঞ্চ। বিশিষ্ট লোকসংগীতৰ শিল্পী কলাকাৰ শিল্পী শ্ৰীযুত ৰাম কানুমতি ডাঙৰীয়া আৰু মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ আজিৰ অনুষ্ঠানত সম্বৰ্ধিত বিশিষ্ট ব্যক্তি শ্ৰীযুত মকৰ সিং পুলিচ ডাঙৰীয়া। তেখেত বিশিষ্ট জনগোষ্ঠীয় শিল্পী মাকুম তিনিচুকীয়াৰ বাসিন্দা। আমি শিল্পীগৰাকীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু আমাৰ অনুসন্ধান কাৰ্যালয়ত জমা হৈ আছে। উপযুক্ত প্ৰমাণ দি মোবাইল ফোনটো আমাৰ পৰা লৈ যাব পাৰিব। ইয়াৰ পাছত আমি মঞ্চলৈ